কুমৰকচুদং দেৱযানী নৰৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ ওচৰলৈ নতুন এটা ৰেচিপি লৈ আহিছোঁ। কুকুৰা মাংসৰ সৈতে পচলা আৰু দালি। প্ৰথমতে মাংসখিনি কাটি ল'লোঁ আৰু পচলাখিনি ভালদৰে মিহি কৰি ল'লোঁ। এতিয়া তেলখিনি গৰম হ'বলৈ দি লগালোঁ পিঁয়াজ আৰু মাংসখিনি অলপ টাইম ভাজি ল'লোঁ। লগতে দিলোঁ নিমখ, লগতে দিলোঁ হালধি আৰু অলপ টাইম এনেদৰে ভালদৰে ভাজি লৈ মেলি দিলোঁ জলকীয়া, নহৰু, আদাৰ পেষ্ট আৰু ভাজি মেলি অলপ টাইমৰ পাছত তিয়াই থোৱা দাইলখিনি লগালোঁ আৰু এনেদৰে অলপ টাইম ভাজি মেলি মিহি কৰি লোৱা পচলাখিনি এড কৰিলোঁ। এনেদৰে অলপ পানী দি প্ৰায় 10 মিনিটমান ভাজি লৈ পিনি শেষত জোখমতে পানী দি ঢাকি থলোঁ আৰু এনেদৰে প্ৰায় 20-30 মিনিটমান ৰখাৰ পাছতে শেষত লগালোঁ মান ধনিয়া আৰু জালুকৰ গুড়িখিনি। তাৰ পাছতে 5 মিনিটৰ পাছত এয়া আমাৰ ৰেডি হৈ গ'ল কুকুৰা মাংস আৰু পচলাৰ আঞ্জা। এই ৰেচিপিটো আমাৰ ঘৰৰ সকলোৱে ভাল পায়। আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পাব। ভাল লাগিলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু ফেচবুকত ফ'ল' কৰি দিব প্লিজ। ধন্যবাদ।